নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইতিমধ্যে বহু সংখ্যক ভিডিঅ' তোমালোকলৈ আগবঢ়ালেও তোমালোকে নিশ্চয় চাইছা। আজি মই তোমালোকক পঢ়াম অষ্টম শ্ৰেণীৰ সমাজ অধ্যয়ন। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। চোৱা, আমাৰ প্ৰথম পাঠটোৱে হৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদৰ বিষয়ে ইতিমধ্যে তোমালোকে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানত নিশ্চয় পঢ়ি আহিছা আৰু মই তোমালোকক পঢ়াইছোঁ। যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই ল'ব পাৰিবা। আজি আমি অষ্টম শ্ৰেণীটো সেই একেটাই পাঠ পঢ়িবলৈ পাইছোঁ, প্ৰাকৃতিক সম্পদ। ইয়াত অকণমান তোমালোকে সপ্তম শ্ৰেণীতকৈ বিশদভাৱে পঢ়িবলৈ পাবা। তেতিয়াহ'লে চোৱা, মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। অৰ্থাৎ যিবোৰ সম্পদ মানুহৰ কামত আহে, মানুহক প্ৰয়োজন হয়, সেইবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। তাৰমানে প্ৰকৃতিৰ পৰা আমি যিখিনি পাওঁ, মানুহে নিজে প্ৰস্তুত কৰা নহয়, প্ৰকৃতিৰ পৰা যিখিনি আমি পাওঁ সেইখিনি হৈছে প্ৰাকৃতিক সম্পদ। মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। এই আটাইবোৰেই মানুহৰ বাবে অতি উপযোগী সম্পদ। অৰ্থাৎ যিসমূহ মানুহৰ বাবে প্ৰয়োজন হয়, অৰ্থাৎ প্ৰকৃতিৰ পৰা আমি পাওঁ, সেইবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। আৰু মানুহৰ প্ৰয়োজন হোৱা মাটি, পানী, বায়ু, এই সকলোবোৰেই হ'ল প্ৰাকৃতিক সম্পদ আৰু এইবোৰ অতি উপযোগী সম্পদ। প্ৰথমতে আহিল চোৱা ভূমি সম্পদ। ভূমি মানে হৈছে মাটি, গতিকে আমাক মাটি সম্পদৰ কথা কৈছে, ভূমি সম্পদৰ কথা কৈছে। পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমিয়েই জীৱজগতৰ আধাৰ। আধাৰ মানে হৈছে ইয়াৰ ওপৰতেই জীৱজগত বৰ্তি থাকে বা জীৱজগত জীয়াই থাকে। যদি আমাৰ 1 নম্বৰ প্ৰশ্ন আহে, পাৰিবানে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি বুলি যদি প্ৰশ্ন আহে, আমি কিমান লিখিম? 29%। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ আমাৰ যিমান সভ্যতা সংস্কৃতি বৰ্তি আছে, সকলো এই ভূমিৰ ওপৰতেই আছে। ভূমিৰ ওপৰতেই মানুহ আৰু উদ্ভিদ সকলোৱে বসবাস কৰিছে। ভূমিৰ ওপৰতে আমি কৃষিকৰ্ম কৰিছোঁ, যাতায়াত কৰিছোঁ, আমাৰ শিল্প গঢ় লৈ উঠিছে বা আমাৰ যোগাযোগ ব্যৱস্থাও এই ভূমিৰ ওপৰতেই গঢ় লৈ উঠিছে। যেতিয়া মানুহ কম আছিল তেতিয়া ভূমিৰ ইমান অভাৱ হোৱা নাছিল, কিন্তু এতিয়া যিহেতু মানুহ বাঢ়ি গৈছে, আমিতো ভূমিটো বঢ়াই দিব নোৱাৰোঁ। মানুহ বাঢ়ি যাব পাৰে, কিন্তু মাটি যিমান আছে সেইখিনি বাঢ়ি যাব পাৰে জানো? নোৱাৰে। গতিকে মাটিৰ পৰিমাণ সীমিত, কিন্তু মানুহৰ পৰিমাণ যিমানেই বাঢ়ি গৈ আছে সিমানেই কি হৈ গৈ আছে? ভূমিৰ নাটনি হৈ হৈ আহি আছে। তাৰপিছত আহিল ভূমিৰ গঠন, অৰ্থাৎ ভূমি কেনেদৰে গঠন হয়। শিলত হোৱা বিচূৰ্ণীভৱনৰ ফলত ধৰাৰ উপৰিভাগত তুলনামূলক কোমল ভূমিৰ এক তৰপৰ সৃষ্টি হয়। ভূমি গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত 1 চেণ্টিমিটাৰ মানৰ ডাঠ ভূমিৰ এটা তৰপ গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়। ভূমিৰ গঠন আৰু ভূমিৰ অৱক্ষয় দুয়োটাই কালক্ৰম অনুসাৰে চলি থাকে। অৰ্থাৎ শিলত হোৱা বিচূৰ্ণীভৱন, শিলবোৰ খণ্ড খণ্ড হৈ বা ভাগি ছিঙি গৈ পেলাই কি হয়? মাটিৰ সৃষ্টি হয়। আৰু মাটি অকণমান 1 চেণ্টিমিটাৰ মাটি সৃষ্টি হ'বলৈ কেইবাশ বছৰ লাগে। দেখিছেনে? মাটি সৃষ্টি হ'বলৈ শ বছৰ লাগে। 1 চেণ্টিমিটাৰ, 1 চেণ্টিমিটাৰনো কিমান কণ? তোমালোকৰ স্কেলডাল চাবাচোন, 1 চেণ্টিমিটাৰত কিমান কণ? সিমানকণ ভূমি সৃষ্টি হ'বলৈ 100 বছৰ লাগে, বা 100 বুলি কোৱা নাই, বহু শ, তাৰমানে কেইবাশ বছৰ প্ৰয়োজন হয়। আৰু ভূমিৰ গঠন আৰু অৱক্ষয় দুয়োটাই লাহে লাহে আমাৰ চলি থাকে। তাৰপাছত চোৱা ভূমিৰ ব্যৱহাৰ। ভূমি আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? চোৱা, ভূমিটো আমি বেলেগকৈ ক'বলগীয়া নাই যে আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ। ঘৰ দুৱাৰ, ৰাস্তা ঘাট, বনানীকৰণ, এই সকলোতে আমি কি কৰোঁ? ভূমি ব্যৱহাৰ কৰোঁ। ভূমি বা মাটি ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ খনিজ সম্পদ আদিৰ স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। বহু কাৰকৰ ওপৰত ভূমিৰ বা মাটি ব্যৱহাৰ কৰাটো নিৰ্ভৰ কৰে। কি হয় যে
ধৰি ললোঁ এটুকুৰা ঠাইত মানুহ কিমান থাকিব ধৰি ললোঁ এটুকুৰা পাহাৰ এটা পাহাৰত মানুহ কিমান পাহাৰীয়া অঞ্চলত কিমান মানুহ বসবাস কৰিব কাৰণ পাহাৰীয়া অঞ্চলত কি হয় সকলো ফালৰ পৰা অসুবিধা হয় যাতায়াতৰ অসুবিধা তাৰ পিছত ধৰি ললোঁ কৃষিৰ কাৰণে অসুবিধা উদ্যোগ পাতিবৰ কাৰণে অসুবিধা গতিকে পাহাৰীয়া অঞ্চলত কি হয় মানুহ যথেষ্ট কম থাকে আকৌ ধৰি ললোঁ কোনোবা উপত্যকা ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকা অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰত বা গংগাৰ পাৰত যে এইবিলাক অঞ্চলত সমভূমি অঞ্চলত কি হয় মানুহৰ কৃষি কাৰ্য কৰিবৰ বাবে উপযোগী অৰ্থাৎ মানুহ জীয়াই থাকিবৰ বাবে উপযোগী সেইকাৰণে এইবিলাক অঞ্চলত জনবসতি ঘন বুজি পালা নিশ্চয় এই কথাটো যে য'ত মানুহৰ সুবিধা বেছি সেই ঠাইত মানুহৰ জনবসতি ঘন আৰু যি ঠাইত মানুহৰ সুবিধা কম সুবিধা পায় মানুহে সেই ঠাইত মানুহৰ জনবসতি কম কি হয় যে কেতিয়াবা কি হয় যে জনসংখ্যা বৃদ্ধি আৰু আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে বৰ্তমান মাটিৰ চাহিদা বাঢ়িছে আমি গম পাইছোঁ কিয় বাঢ়িছে প্ৰধান কাৰণটোৱে হৈছে জনসংখ্যা বৃদ্ধি তাৰপিছত অৰ্থনৈতিক প্ৰতিযোগিতা আছে অৰ্থনৈতিক প্ৰতিযোগিতা মানে কি যে মানুহে নানান ধৰণৰ ধৰি লওক উদ্যোগ প্ৰতিষ্ঠা কৰিছে বা নানান ধৰণে মানুহে কিবা ধৰি লওক উদ্যোগ হ'ব পাৰে বা আমাৰ খেতি হ'ব পাৰে খেতিৰ কাৰণে কি হ'ল মাটিবোৰ কি কৰিছে যে অপব্যৱহাৰ কৰে যে কিছুমান কামত এনেই মানুহে মাটি ব্যৱহাৰ কৰি যে প্ৰকৃতিৰ ভাৰসাম্যতাটো কি কৰিছে লাহে লাহে নাইকিয়া কৰিছে য'ত আগতে ধৰা খেতি হয় খেতিৰ কাৰণে ভাল মাটি তেনেকুৱা মাটিত ধৰি লওক উদ্যোগ স্থাপন হৈছে তেনেকুৱা হ'লে কি হয় যে আমাৰ যিটো পৰিৱেশ আছে এই পৰিৱেশটো বিনষ্ট হয় ইয়াৰ উপৰিও মানুহে যেতিয়া যধে মধে গছ কাটে বা পাহাৰসমূহ ধ্বংস কৰে তেতিয়াও কি হয় যে সেই পাহাৰটো ধ্বংস হ'ব পাৰে অৰ্থাৎ ভূমিস্খলন হৈ পেলাই সেই পাহাৰটো ধ্বংস হ'ব পাৰে ভাৰতৰ সমুদায় মাটিৰ এক বৃহৎ অংশ পৰ্বত পাহাৰ আৰু মৰুভূমিৰে আবৃত 2018 চনত বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ 60.43% ভূমি কৃষি কাৰ্যত ব্যৱহাৰ হয় এই প্ৰশ্নটো আহিব পাৰে যে ভাৰতৰ 2018 চনৰ বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ মাটি কৃষি বা ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হৈছে কিমান লিখিবা কিমান শতাংশ হয় 60.43% তাৰ পাছত আহিল চোৱা গ্ৰামাঞ্চলত ভূমিৰ ব্যৱহাৰ যে গ্ৰামাঞ্চলত কি হয় যে ভূমিৰ মানুহবোৰ বেছিভাগেই কৃষিৰ ওপৰত নিৰ্ভৰশীল গাঁৱৰ বেছিভাগ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে তেওঁলোকে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক যে তেওঁলোকে কৃষিৰ ভূমি যে বহুতো তেওঁলোকে কি হয় ঘাঁহনি বা বিল পিটনি এইবোৰ আদি মাটিৰে পুতি পেলাই তেওঁলোকে কি কৰে খেতিৰ কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে অৰ্থাৎ যিটো ঠাইত ধৰি লওক আগতে খাল আছিল পিটনি আছিলে সেইবিলাকো মাটিৰে ভৰ্তি কৰি পেলাই তেওঁলোকে কি কৰে তাত খেতিৰ বাবে উপযোগী কৰি তোলে কাৰণ কি হয় যে গাঁৱৰ অধিকাংশ মানুহ কৃষিৰ লগত জড়িত তাৰপিছত নগৰ অঞ্চলত ভূমিৰ ব্যৱহাৰ নগৰ অঞ্চলত ভূমিৰ ব্যৱহাৰৰ বাবে কি হয় যে নগৰ অঞ্চলত মানুহ বেছি হয় না গাঁৱতকৈ চাবাচোন নগৰ অঞ্চলত মানুহ বেছি আৰু মানুহ বেছি হোৱাৰ লগে লগে নগৰ অঞ্চলত উদ্যোগ বাঢ়িব ব্যৱসায় বাণিজ্য বাঢ়িব ৰাস্তা ঘাট বহলাব লাগিব আৰু সেইকাৰণে নগৰ অঞ্চলতো যিসমূহ মাটি আছে কৃষিভূমি হওক জলাভূমি হওক সেইবোৰো লাহে লাহে কি হয় সম্প্ৰসাৰিত হৈ নগৰৰ ৰূপ লয় ইয়াৰ উপৰিও মাটিৰ চাহিদা কি হ'ল মানুহ যিমানে বাঢ়িছে মাটিৰ চাহিদা সিমানে বাঢ়ি অহাৰ বাবে কি হয় যে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটে দেখা দিছে তাৰপিছত আহিল ভূমিৰ অৱক্ষয় বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় ঘটে যে আমি যদি মাটিত বেছিকৈ কীটনাশক বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ ইয়াৰ ফলত মাটি প্ৰদূষিত হয় আৰু কি হয় যে ই মাটিৰ গুণাগুণটো নাইকিয়া কৰে ইয়াৰ উপৰি ইটা ভাটাবোৰ যিবোৰ আমাৰ গঢ় লৈ উঠিছে সেইবোৰেও ভূমিৰ ক্ষতিসাধন কৰে ভূমিস্খলন মানে কি যে প্ৰাকৃতিক কাৰণ ওখ ঠাইৰ পৰা ভূখণ্ড তললৈ খহি অহাটোকে ভূমিস্খলন বোলে ই কেতিয়াবা ভূমিকম্পৰ কাৰণেও হ'ব পাৰে বান নেৰানেপেৰা বৰষুণৰ বাবে হ'ব পাৰে আৰু ই এটা হৈছে প্ৰাকৃতিক দুৰ্যোগ মাটিৰ ক্ষয়ীভৱন বা খনন ক্ষয়ীভৱন মানে হৈছে মাটিটো ক্ষয় যোৱা ৰ'দ বতাহ বৰষুণ নদী হিমবাহ আদিৰ কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয় বা মানুহেও
মানুহৰ কাৰণেও মাটি ক্ষয় হ'ব পাৰে বেছিকৈ মাটি চহালে মাটিৰ পানীৰ প্ৰবাহত উটি যায় অৰ্থাৎ মাটিবোৰ কি হয় যে পানীয়ে উটুৱাই লৈ যাব পাৰে গৰাখহনীয়াটো গম পাইছাই কাক বোলে যে নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে ধৰি ললো নদীখন এনেকে গৈ আছে বা এনেকে নদীখন বেকাবেকিকে এনেকে দেই নদীখন এনেকে বেকাবেকিকে গৈ আছে এফালে ধৰা মাটি এইবোৰ মাটি যেতিয়া এই নদীখনে বৈ যাওঁতে এই কাষৰ মাটিবোৰ খহাই এইখিনি ধৰিলো খহাই নদীখনে এনেকুৱা ৰূপলৈ এফালে গুচি গ'ল আকৌ ধৰিলো এফালেও খহালেগে এনেকে গৈ আছে গতিকে এইবোৰ হৈছে গৰাখহনীয়া যে ইয়াৰ পাৰবোৰ ই খহাই গৈ থাকে এইবোৰ হৈছে গৰাখহনীয়া তাৰপিছত আহিল মৰুকৰণ মৰুভূমি যেতিয়া মানৱজনিত বা প্ৰাকৃতিক কাৰণতে কি হয় মৰুভূমিৰ প্ৰসাৰ ঘটে ইয়াকে মৰুকৰণ বোলে যে অধিক উৎপাদনৰ বাবে যেতিয়া একেডৰা মাটিতে বেছিকৈ সাৰ ৰাসায়নিক দ্ৰব্য জলসিঞ্চন আদি প্ৰয়োগ কৰে তেতিয়া বাৰে যেতিয়া মানুহে সেইখিনি প্ৰয়োগ কৰি খেতি কৰি থাকে তেতিয়া কি হ'ল মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতাটো কমি যায় বা উৰ্বৰতাটো হ্ৰাস পায় আৰু ইয়াৰ ফলত সেই মাটিখিনি মৰুভূমি সদৃশ হৈ পৰে এটা ভূমি আমি কেনেদৰে সংৰক্ষণ কৰিব লাগে চোৱা মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা যে আমি মাজে বৃক্ষ ৰোপণ কৰিব লাগে পৰিৱেশ অনুকূল কৃষি পদ্ধতি ব্যৱহাৰ কৰা কৃষি পদ্ধতি পৰিৱেশ অনুকূল হ'ব লাগে অৰ্থাৎ পৰিৱেশৰ লগত মিলিব পৰা হ'ব লাগে উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা হয় যেটো টেৰেছ বেদিকা মানে ওখ এটা তোমাৰ এনেকুৱা ঢাল সৃষ্টি কৰি পেলাই খেতি কৰা হয় খেতি কৰিব লাগে তাৰপিছত আহিল জধে মধে গছ কটাৰ পাহাৰৰ মাটি কটা বন্ধ কৰা এটো হয়ে যে আমি জধে মধে গছ কাটিব নালাগে কৃষি ক্ষেত্ৰৰ চৌপাশে শাৰী উপকাৰী গছনি ৰোপণ কৰা আমি কৃষি ক্ষেত্ৰতো যে গছ-গছনি ৰোপণ কৰিব লাগে যাতে ই ভৱিষ্যতে আমাক বতাহ বা অক্সিজেন আমাক প্ৰদান কৰিব পাৰে ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰোপণ কৰা যিবিলাক মাটি এনেই পৰি থাকে কোনো ব্যৱহাৰ নকৰে বা একো কামত ব্যৱহাৰ নহয় তেনেকুৱা ঠাইত আমি যিমান পাৰো সিমান গছ-গছনি ৰুই দিব লাগে এনেকৈ কৰি পেলাই আমি কি কৰিব পাৰো ভূমি সংৰক্ষণ কৰিব পাৰো তাৰপিছত আহি জল সম্পদ জল মানে বুজি পাইছাই যে পানীও এটা আমাৰ সম্পদ পৃথিৱী পানী এবিধ নৱীকৰণযোগ্য অজৈবিক সম্পদ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 2/3 পানীৰে আবৃত কিন্তু কাম কাজত আমি কিমান শতাংশ ব্যৱহাৰ কৰো 2.5% অৰ্থাৎ পানী কি হয় যে পানীৰ অবিহনে কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে যিদৰে মাটিৰ অবিহনে থাকিব নোৱাৰে ঠিক সেইদৰে পানীৰ অবিহনে থাকিব নোৱাৰে তাৰপিছত পানীৰ ব্যৱহাৰ চোৱা পানী আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে পৃথিৱীৰ সমুদায় পানীৰ সৰহভাগে মানুহৰ ব্যৱহাৰযোগ্য নহয় যে পৃথিৱীত যিমানখিনি পানী আছে তাৰ সকলোখিনি আমি ব্যৱহাৰ কৰিব নোৱাৰো সাগৰ মহাসাগৰৰ অসীম জলৰাশিৰ পানী শোধন নকৰাকৈ খোৱাৰ উপযোগী নহয় আমি জানো যে সাগৰৰ পানী লুনিয়া গতিকে এই পানী আমাৰ খাবৰ বাবে উপযোগী নহয় আমাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ভিতৰত 70% সহজে ঢুকি পাব পৰা অৱস্থাত নাই অৰ্থাৎ 70% পানী আমি ব্যৱহাৰ কৰিব নোৱাৰো বা সেইবোৰ আমি পাব পৰা অৱস্থাত নাই অৰ্থাৎ আমাৰ ওচৰত নাই বহুত দূৰত আছে কোন আছে যেনে উচ্চ পৰ্বতত আছে এণ্টাৰ্কটিকাত আছে বৰফ হিচাপে জমা হৈ আছে যিবোৰ আমাৰ ইয়ালৈ নাহে বা আমি নাপাওঁ তাৰ পিছত কি আছে যিবোৰ আমি নদ নদীৰ পৰা পাওঁ বা ভূগৰ্ভৰ পৰা পুখুৰী নাদ কল আদিৰ জৰিয়তে আমি উঠাই আনিব পাৰো তাহিয়া পানী 1% মানহে আছে আৰু সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰো পানী বাষ্পীভৱন অধুক্ষেপণ আৰু প্ৰবাহন প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয় এই প্ৰক্ৰিয়া তিনিটাৰ দ্বাৰা বাষ্পীভৱন অধুক্ষেপণ আৰু প্ৰবহন এই তিনিটাৰ প্ৰক্ৰিয়াৰ জৰিয়তে পানী য'ৰ পৰা আহে আকৌ তালৈ উভতি যায় তাৰ পিছত আহিল পানীৰ সংকট আমি গম পাইছো যে পৃথিৱীৰ বহু ঠাইত পানীৰ সংকটে দেখা দিছে যেনে কচুৱা কাটাৰ ইজৰাইল লেবানন ইৰাণ পানীৰ ব্যাপক সংকটে দেখা দিছে আফ্ৰিকা পশ্চিম এছিয়া দক্ষিণ এছিয়া মেক্সিকো আদি বহু ঠাইত বৰ্তমান নিৰ্মল পানীৰ অভাৱজনিত সমস্যা গা কৰি উঠিছে তাৰ মানে কি হৈছে পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে গড় হিচাপে দৈনিক প্ৰায় 300 লিটাৰ পানীৰ
ব্যৱহাৰ কৰাৰ বিপৰীতে এজন ভাৰতীয় মানুহে প্ৰায় 25 লিটাৰ মানহে পানী ব্যৱহাৰ কৰিবলৈ পায় অৰ্থাৎ আমাৰ কি হৈছে যে মানুহ যিহেতু বাঢ়ি আহিছে গতিকে পানীৰ পৰিমাণ যিহেতু আগতকৈ কমিছে সেইকাৰণে কি হৈছে যে বহুত মানুহে বা বহুত ঠাইত পানীৰ অভাৱে দেখা দিছে তাৰপিছত চোৱা কৃষি ক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি পানীত দ্ৰৱীভূত হৈ বহুত ঠাইত পানী দূষিত কৰে তাৰমানে খেতিত যেতিয়া আমি এইবোৰ কীটনাশক দ্ৰব্য বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ তেতিয়াও পানী কি হয় যে দূষিত হয় এটা পানী কেনেদৰে সংৰক্ষণ কৰিব লাগে চোৱা পানী সংৰক্ষণৰ কেইবাটাও আমাক উপায় দিয়া আছে 8টা উপায় দিয়া আছে পানী সংৰক্ষণ আৰু ব্যৱস্থাপনা এই 8টা তোমালোকে পঢ়ি চাবা একদম সহজ নিশ্চয় বুজি পাবা আৰু এই পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে পানীৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা কেনেদৰে কৰিব পাৰে বা এটা প্ৰশ্ন আমাক দিয়ে দিছে চোৱা পানীৰ সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি দলত আলোচনা কৰি লিখা এইকেইটা হৈছে পানী সংৰক্ষণৰ বাবে গ্ৰহণ কৰিব পৰা ব্যৱস্থাপনা এটা নিশ্চয় বুজি পাবা তোমালোকে পঢ়ি চাবা যদি বুজি নোপোৱা মোক কমেন্ট কৰি জনাবা মই তোমালোকক এটা সৰু ভিডিঅ'ৰ জৰিয়তে এইখিনি আকৌ এবাৰ বুজাই দিম কিন্তু মই ভাবো যে বুজি নোপোৱাকৈ কোনো নাথাকাই কাৰণ এইখিনি একেবাৰে সহজ এই বনজ সম্পদ বনজ মানে হৈছে বন হয়নে পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3ৰো কম বননি ঘাঁহনিয়া আগুৰি আছে আৰু ইয়াতে ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱাণুৰ পৰা অতিকায় জীৱ জন্তুলৈকে সকলোৰে আশ্ৰয়স্থল অৰ্থাৎ মাটিতেই সকলোবোৰ জীয়াই থাকে বনজ সম্পদৰ ব্যৱহাৰ চোৱা বনজ সম্পদ দুই ধৰণে ব্যৱহাৰ হয় এটা হৈছে বাণিজ্যিক আৰু এটা হৈছে পাৰিস্থিতিক আমাৰ প্ৰয়োজনীয় কাঠ বাঁহ খৰি কেঁচামাল উদ্ভিদ ঔষধ আদি বননিৰ পৰাই লওঁ লিখিবলৈ ব্যৱহাৰ কৰা কাগজ খিলাও আমি বনজ সম্পদৰ পৰা ব্যৱহাৰ কৰোঁ অৰ্থাৎ কি হয় যে আমি বনজ সম্পদৰ ওপৰতে আমি একদম প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল হয়নে আৰু কি হয় যে বনজ সম্পদে আমাক কি কৰে বনজ সম্পদ মানে গছ গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে বন্যপ্ৰাণীক আশ্ৰয় দিয়ে মাটি সংৰক্ষণত ব্যৱহাৰ কৰিব পাৰি তাৰপিছত ভূগৰ্ভৰ জল বৃদ্ধিত সহায় কৰে গোলকীয় উত্তাপ হ্ৰাস কৰে এইবোৰ হৈছে বনজ সম্পদৰ কাম জীৱজগত জীৱমণ্ডলৰ ভিতৰত থাকে আৰু ইয়াৰ প্ৰতিটো উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰিছে যে ইয়াত এটাৰ লগত আনটো কি হয় জড়িত মানে এবিধৰ লগত যেনেকৈ সাপে ভেকুলী খায় ভেকুলী আকৌ পোক পৰুৱা খায় পোক পৰুৱাই আকৌ গছ গছনি খায় হয়নে তেনেদৰে তাত চেইন থাকে তাৰপিছত সাপক আকৌ ঈগলে খায় ঈগলক আকৌ বাঘ সিংহই খায় এনেকুৱা ধৰণৰ যে এটাৰ লগত আনটো সদায় জড়িত হৈ থাকে তাৰপিছত আহিল বিতৰণ বনজ সম্পদসমূহ প্ৰধানকৈ উষ্ণতা বৰষুণ জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয় অৰ্থাৎ তাৰ মানে কি হ'ল যে কোন ঠাইত কি গছ হ'ব এইটো ক'ৰ পৰা আমি গম পাওঁ যে বনজ সম্পদৰ যে সকলো ঠাইতে সকলো ঘাঁহ বন নগজে কিছুমান ঠাইত কিছুমান ঘাঁহ বন গজে ঠাইতে সকলো গছ গছনি নগজে যে কিছুমান মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনি দেখা যায় শুকান জলবায়ু অঞ্চলত পাতলীয়া জোপোহা গছ থাকে তাৰপিছত কি হয় চিৰসেউজীয়া অৰণ্যসমূহক ঘাইকৈ চিৰসেউজীয়া আৰু পৰ্ণপাতী দুটা ভাগত ভাগ কৰা হয় তো আমাৰ শৰ্ট কুৱেশ্যন আহিব পাৰে যে অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হয় কি লিখিবা দুটাকে কি চিৰসেউজীয়া আৰু পৰ্ণপাতী চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলিও জনা যায় অসমৰ দিহিং পাটকাই এখন বৰ্ষাৰণ্য তাৰমানে ইয়াৰ ভিতৰত ইমানেই ডাঠ অৰণ্য যে ইয়াৰ ভিতৰত সূৰ্যৰ পোহৰো সোমাবলৈ নাপায় আৰু ইয়াত কি হয় দিহিং পাটকাইত কি গছ পোৱা যায় চোৱা হুলুং মেকাই আদি অতি ওখ গছ পোৱা যায় লগতে কিছু চাপৰ গছো পোৱা যায় কিন্তু লাহে লাহে কি হৈছিলে যে এই গছ গছনিবোৰ পৃথিৱীৰ বুকুৰ পৰা কমি আহিছে লাহে লাহে নাইকিয়া হৈ গৈছে আৰু প্ৰায় বিগত 2000 বছৰৰ ভিতৰত অৰ্থাৎ আমি পাৰ কৰি অহা 2000 বছৰৰ ভিতৰত পৃথিৱীৰ পৰা 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে অৰণ্য ধ্বংস গৰাখহনীয়া বনজুই সুনামি ভূমিস্খলন বানপানী আদিয়ে যথেষ্ট ক্ষতি সাধন কৰিছে সেইকাৰণে কি হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় বহু এনেকুৱা অৰণ্যক নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি তাত মানুহৰ চলাচল নিষেধ কৰিছে যাতে অভয়াৰণ্যসমূহ থাকে আৰু বনজ সম্পদসমূহৰ ক্ষতি নহয় লগতে এই জীৱ জন্তুসমূহো কুশলে থাকে তাৰপিছত আহিল শক্তি সম্পদ শক্তি কি কৰে যে দুভাগত ভগাব পাৰি এটা হ'ল পৰম্পৰাগত আৰু এটা হ'ল অপৰম্পৰাগত
শক্তিৰ প্ৰয়োজন সকলোতে শক্তি মানে যিয়ে আমাক ঠেলে যাৰ জৰিয়তে আমাৰ কাম হয় সেইটোৱে হৈছে শক্তি হয়নে এতিয়া পৰম্পৰাগত শক্তি কি যোনবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ যেনে জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম খৰি এইবোৰেই হৈছে পৰম্পৰাগত শক্তি এই ইন্ধনবোৰ মানুহে সৃষ্টি নকৰে এই ইন্ধনবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰে সেইকাৰণে ইয়াক কোৱা হয় পৰম্পৰাগত শক্তি কয়লা এবিধ জীৱাশ্ম ইন্ধন তাৰপিছত কয়লা যদি আমি ক'ত পোৱা যায় বা কয়লা কি কামত ব্যৱহাৰ হয় ইয়াক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও লুটিখাৰ উদ্যোগ তাপ ইঞ্জিন তাপ বিদ্যুৎ কেন্দ্ৰ আদিত ইন্ধন হিচাপে ব্যৱহাৰ কৰে ভাৰতৰ ৰাণীগঞ্জ জাৰিয়া ধানবাদ বোকাৰো আদি উল্লেখযোগ্য কয়লা উৎপাদনকাৰী ঠাই এইবোৰ মনত ৰাখিবা দেই শৰ্ট কুৱেশ্যনবোৰ কয়লা ভাৰতৰ ক'ত কয়লা পোৱা যায় বুলি আহিলে আমি এইখনৰ নাম ল'ব লাগিব আৰু অসমৰ ক'ত পায় লিডু মাকুম জয়পুৰ আৰু মেঘালয়ৰ চেৰাপুঞ্জী ঠিক আছে কয়লা ক'ত পায় যদি আমাক নাম মেনশ্যন কৰি দিয়ে যে ভাৰতৰ ক'ত পায় অসমৰ ক'ত পায় মেঘালয়ৰ ক'ত পায় তেতিয়া সেইমতে তোমালোকে উত্তৰসমূহ কৰিবা তাৰপিছত আহিল পেট্ৰলিয়াম হৈছে এবিধ জুলীয়া জীৱাশ্ম ইন্ধন আৰু তৈল খাদৰ পৰা খাৰুৱা তেল আহৰণ কৰি শোধনাগাৰত শোধন কৰি পেট্ৰল ডিজেল কেৰাচিন আদি উৎপন্ন হয় এতিয়া আমাৰ অসমত তেল শোধনাগাৰ ক'ত আছে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে অসমত তেল শোধনাগাৰ ক'ত আছে য'ত এইবোৰ এই জীৱাশ্ম ইন্ধনবোৰ কি কৰা হয় শোধন কৰা হয় এইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা এই অসমত কি হয় যে ইয়াক কি হয় এই যিটো খাৰুৱা তেল আছে এই খাৰুৱা তেলটো কি বুলি কোৱা হয় পনীয়া সোণ বুলি কোৱা হয় ই যিহেতু বহুত মূল্যৱান সেইকাৰণে ইয়াক কি বুলি কোৱা হয় পনীয়া সোণ পৃথিৱীৰ মুখ্য পেট্ৰলিয়াম উৎপাদনকাৰী দেশসমূহ হ'ল ইৰাণ ইৰাক ছৌদি আৰৱ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া আদি অসমৰ ডিগবৈ নাহৰকটীয়া মৰাণ মহাৰাষ্ট্ৰৰ বম্বে হাই আদি অঞ্চলত পেট্ৰলিয়াম উৎঘাটন কৰা হয় ঠিক আছে আৰু যিটো আমি এলপিজিও এবিধ পেট্ৰলিয়াম গেছ লিকুইড পেট্ৰলিয়াম গেছ তাৰপিছত আহিল প্ৰাকৃতিক গেছ ভূগৰ্ভত পেট্ৰলিয়ামৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে প্ৰাকৃতিক গেছ ক'ত পোৱা যায় চোৱা ভাৰতৰ জয়সালমেৰ কৃষ্ণা গোদাবৰী বদ্বীপীয় অঞ্চল আদিত প্ৰাকৃতিক গেছ পোৱা যায় অসম ত্ৰিপুৰা ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলতো প্ৰাকৃতিক গেছ পোৱা যায় আৰু এইবোৰ আমি সংৰক্ষণ কৰিব লাগিব যে এইবোৰ যাতে এই জীৱাশ্ম ইন্ধনবোৰ যাতে আমি বেছিকৈ ব্যৱহাৰ নকৰোঁ বা অদৰকাৰীভাৱে যাতে আমি ব্যৱহাৰ নকৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই জীৱাশ্ম ইন্ধনসমূহ আমি সংৰক্ষণ কৰিব পাৰোঁ এইবোৰ হৈছে পৰম্পৰাগত শক্তি তাৰপিছত আহিল অপৰম্পৰাগত শক্তি শক্তি সম্পদ কোনবোৰ যে যিবোৰ অপৰম্পৰাগত অৰ্থাৎ আমি পৰম্পৰাগত নহয় যেনে সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰমানে কি হয় এইবোৰ অপৰম্পৰাগত বুলি কিয় কোৱা হয় ইয়াক মানুহে এটা প্ৰক্ৰিয়াৰে ইয়াক ব্যৱহাৰ কৰে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে আমি এটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ সেইকাৰণে ইয়াক অপৰম্পৰাগত শক্তি সম্পদ বুলি কোৱা হয় আৰু ইয়াত দেখিছেনে তোমালোকক খুব ধুনীয়াকৈ জানি থওঁ আহাত দিয়া আছে শক্তিৰ উৎস সুবিধা অসুবিধা সৌৰ শক্তিৰ সুবিধা অসুবিধা বতাহ শক্তিৰ সুবিধা অসুবিধা তেনেকৈ সকলোখিনি সুবিধা অসুবিধা তোমালোকক দিয়া আছে এইকেইটা ভালকৈ চাবা সৌৰ শক্তি সূৰ্যৰ পৰা যি শক্তি আমি আহৰণ কৰোঁ সেইবোৰেই হৈছে সৌৰ শক্তি তাৰপিছত বতাহ শক্তি যিবোৰ আমি বতাহৰ পৰা আহৰণ কৰোঁ সেইবোৰ বাহিৰৰ জেগাত যে বতাহৰ পৰা কি কৰে পানী উঠোৱা পাম্প আটা ময়দাৰ মিল বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি জয়সালমেৰত অৱস্থিত 1600 মেগাৱাট সম্পন্ন বতাহ পাৰ্কখন ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ দেখিছেনে বতাহ পাৰ্ক বুলি কৈছে বতাহ শক্তি ব্যৱহাৰ কৰি পেলাই সকলোখিনি ইয়াত ব্যৱহাৰ কৰা হয় পাৰমাণৱিক শক্তি ইউৰেনিয়াম থৰিয়াম আদিৰ দৰে তেজস্ক্ৰিয় পদাৰ্থসমূহৰ অনুপৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয় পাৰমাণৱিক শক্তি ক'ত পায় ভাৰতৰ কালপক্কম তামিলনাডুৰ নাৰোৱা উত্তৰ প্ৰদেশ তাৰাপুৰ মহাৰাষ্ট্ৰৰ ৰাণা প্ৰতাপ নগৰ আদি এই ক্ষেত্ৰত উল্লেখযোগ্য তাৰপিছত চোৱা ভূতাপীয় শক্তি কোনবোৰ ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থবোৰ নিৰ্গত হোৱা শক্তি ভূতাপীয় শক্তি যেনে কি হ'ব পাৰে যে
ইয়াত কেইটামান আমাৰ উদাহৰণ দিছে যে বিদ্যুৎ শক্তি উৎপন্ন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ মেক্সিকো জাপান আদি দেশত এনে শক্তি ব্যৱহাৰ কৰা হয় তাৰপিছত জোৱাৰ শক্তি সমুদ্ৰৰ যি জোৱাৰ ভাটা আহে তাৰ পৰাও বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি জৈৱ গেছ মৃত জীৱ-জন্তু আৰু উদ্ভিদৰ অৱশিষ্ট কৃষিজাত আৱৰ্জনা গোবৰ আদি বিশেষ প্ৰক্ৰিয়াৰে ইন্ধনলৈ ৰূপান্তৰ কৰিব পাৰি আৱৰ্জনাবোৰ উৎপন্ন হোৱা গেছৰ দ্বাৰা বিজুলী বাতি জ্বলোৱা আৰু ৰন্ধা বঢ়া কাম কৰিব পাৰি তাৰপিছত জলবিদ্যুৎ প্ৰকল্প শক্তি আহিল নদী বা বৰষুণৰ পানী বান্ধৰ সহায়ত আবদ্ধ কৰি যান্ত্ৰিক প্ৰক্ৰিয়াৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয় যে নদী বা বৰষুণৰ পানী বান্ধ বান্ধি পেলাই আমাৰ কি হয় জলবিদ্যুৎ উৎপন্ন কৰা হয় তাৰপিছত আমি কেনেদৰে এইবোৰ সংৰক্ষণ কৰিব পাৰোঁ চোৱা যে এইবোৰ আমি সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ সেয়ে ইয়াক খৰচ কৰোঁতে আমি সদায় ভাবি চিন্তি কৰিব লাগে আৰু আমি জোখতকৈ বেছি খৰচ কৰিব নালাগে তাৰপিছত তোমালোকক মনত ৰাখিবলগীয়া কথা দিছে চোৱা এই মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে ভালদৰে পঢ়িবা আগৰ ভিডিঅ'সমূহ যদি মোৰ চাইছা মই প্ৰত্যেকটো ভিডিঅ'টো তোমালোকক কওঁৱেই যে মনত ৰাখিবলগীয়া কথাখিনি সদায় ভালকৈ পঢ়িবা কাৰণ ইয়াৰ পৰা 1 মাৰ্কছৰ কুৱেশ্যন যথেষ্ট অহা দেখা যায় পাঠটো ইমানতে শেষ হ'ল তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক পাঠটোৰ প্ৰশ্ন উত্তৰখিনি দি দিম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহোঁ থেংক ইউ